নমস্কাৰ প্ৰিয় দৰ্শকসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। আজি বহু দিনৰ পিছত নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি আমি এফালে গৈ আছোঁ। ক'লৈ গৈ আছোঁ আপোনালোকে সকলোৱে গম পাব ভিডিঅ'টো আগলৈ গৈ থাকিলে। বলক তেনেহ'লে আমি এতিয়া যি ঠাইলৈ যাবলৈ ওলাইছোঁ সেই ঠাইলৈ কিবা এটা লৈ যাব লাগিব। সেইকাৰণে প্ৰথম যাওঁ দোকানলৈ। এয়া লগত আমাৰ ৰুলি বৰা, এয়া দেৱজানী বৰা, হয়নে দেৱজানী বৰা? এয়া বাইদেউ। আমি মানে আজি গৈ আছোঁ এফালে কিবা দৰকাৰত, আপোনালোকক জনাই। এতিয়া গাড়ী আহি হৈ গ'ল। এইবাৰ গৈছোঁ আমি বেটেৰী ৰিক্সাৰে আৰু ক'ত গৈ আছোঁ সেইটো আপোনালোকে দেখিলে গম পাব। আমাৰ কাম কৰা হস্পিটেলখনৰ পৰা অকণমান আঁতৰতে হয়। এইফালে আমাৰ ষ্টাফ ৰুলি আৰু এইফালে দেৱজানী বাইদেউ গৈছে। আমি এতিয়া বেটেৰী ৰিক্সাত গৈ আছোঁ। আপোনালোকক দেখাই লওঁ। এইখন গাঁৱলৈ আজি প্ৰথম আহিছোঁ, আমাক মাতিয়ে থাকে নহয়। এইখন হৈছে মিচিং জনগোষ্ঠীৰ গাঁও। গতিকে কি দেখোঁ কি নাই সকলো আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ। এইখন গাঁও হৈছে মেৰাপানীতে আছে। মেৰাপানীৰ পুলি বাগান বুলি এডোখৰ ঠাই আছে আৰু সেই ঠাইডোখৰৰ পৰা মেইন ৰাস্তাটোৰ পৰা ফুলনি গাঁৱলৈ বুলি যিটো ৰাস্তা, আমি সেই ৰাস্তাৰে গৈ আছোঁ এতিয়া। আৰু আমি গৈ আছোঁ আমাৰ লগৰ ষ্টাফ বাইদেউ এগৰাকী, যিগৰাকী ছিনিয়ৰ নন্দিতা বাইদেউ বুলি কওঁ। এই নন্দিতা বাইদেউহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু তাতে এটা পৰ্ব আছে আৰু সেইটো কাৰণে আমি গৈ আছোঁ। ব্লগ ভিডিঅ'টোৰ আগলৈ গৈ থাকিলে আপোনালোকে সকলোখিনি কথা গম পাব। আৰু প্ৰথমে চাওঁ আহক এই গাঁওখনৰ সৌন্দৰ্যটো। এনেও গাঁওবোৰ দেখিবলৈ ধুনীয়াই লাগে, ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত। তাতে চাংঘৰবোৰ দেখিছোঁ, বিৰাট ভাল লাগিছে। আৰু লগতে যেতিয়া পথাৰবিলাক ৰুই থোৱা থাকে তেতিয়া তাৰ সৌন্দৰ্যটো আৰু বেছি হয়। আৰু সেইফালে দেখিছে এইখন পাহাৰখন কিমান ধুনীয়াকৈ ওলাই আছে আৰু ইয়াৰ মাজে মাজে দুইফালে সেউজীয়া আৰু লগতে চাংঘৰবোৰৰ মাজে মাজে আমি গৈ আছোঁ গাঁওখনলৈ বুলি। আৰু এতিয়া গৈ আৰু বেছি সময় নাই, বাইদেউহঁতৰ ঘৰ পামগৈ। প্ৰথমে সোমাম আমি বাইদেউহঁতৰ ঘৰত আৰু বাইদেউৰ ঘৰ পোৱাৰ পিছত আপোনালোকক বাকীখিনি জনাই আছোঁ। তেতিয়াহ'লে এইটোৱে হৈছে বাইদেউহঁতৰ ঘৰ, সোমাই লওঁ। আৰু এতিয়া আহি আমি বাইদেউজনীৰ ঘৰ পাই গ'লোহি। এতিয়া অকণমান বহিবলৈ দিছে আৰু এইজনী বাইদেউজনী এতিয়া দেখুৱাম আপোনালোকক। ঘৰটো ইমান ধুনীয়াকৈ থৈছে, আপোনালোকক দেখুৱাম বাৰু চববিলাক। চাবচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছে প্ৰত্যেকটো বস্তুৱেই। নহ'ব না, আহিছোঁ আচলতে এগৰাকী বাইদেউৰ ঘৰলৈ। এয়া হৈছে নন্দিতা বা আমাৰ ছিনিয়ৰ ষ্টাফ। এতিয়া আমি বাইদেউৰ ঘৰত প্ৰথম সোমাইছোঁ আৰু বাইদেউৰ ঘৰটো অকণমান দেখুৱালোঁ। ইমান ধুনীয়াকৈ সজাই থোৱা আছে। অঁ, একো নাই। এইটো হৈছে বাইদেউৰ ৰুমটো, তাকে চাবলৈ বুলি আহিছোঁ। তাৰপিছত আমি যাম সকামৰ ঘৰলৈ। সকাম হৈছে বাইদেউৰ বৰজনাকৰ সকাম আছে, মানে তেখেতৰ মৃত্যু হ'ল আৰু সেইকাৰণে সকাম আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। হৈ যায় এনেকুৱা। এয়া বাইদেউহঁতৰ ৰুম। এইফালে গোটেই ঘৰটো এতিয়া চাই ফুৰিছোঁ। আৰু এইটো হৈছে বাইদেউহঁতৰ চাংঘৰটো। আজি যিহেতু প্ৰথমবাৰ আহিছোঁ সেইকাৰণে চববোৰ চাই যাওঁ বুলি আপোনালোককো দেখাই দিছোঁ আৰু।
এইটো চাংঘৰৰ পিছত অলপ সোমাম। এইফালে চাই আছোঁ আমাৰ বাইদেউজনী ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ বোৱা পিন্ধি থাকে বাইদেউজনী, সেইকাৰণে কাপোৰৰ কালেকশ্যন চাইছোঁ। এইযোৰ চাওক মিচিং কাপোৰ কিমান ধুনীয়া। তাৰপিছত এয়া পতি লগোৱাই নাই, এখন মেখেলা পিন্ধি আছে, সেইকাৰণে গোটেই চেক কৰিছোঁ আমি কি আছে। এইবোৰ গোটেই কাপোৰৰ দম, এইবোৰ চব আৰু কালেকশ্যন, সেইবোৰ পাছতে চাম বাৰু। এতিয়া আমি গৈ আছোঁ ঘৰটো চাবলৈ। অঁ এইফালে নে? অঁ নন্দিতা বা আপোনাৰ সেই প্ৰথম বোৱাৰী ফটো দেখুৱাই দিলোঁ বাৰু মানুহক। এখেত মানে হৈছে ফুল হওক, শাক হওক, ঘৰ সজোৱা হওক এক্সপাৰ্ট মানুহ। এই বাইদেউগৰাকী বোলো ফুল আৰু এইটো পাৰ ঘৰহে হৈ আছে মাজৰ ঘৰটো। অঁ এইবোৰ দেখিছে একেবাৰে ডাঙৰ জা জলিজনীও আহিছিলে, একেবাৰে ডাঙৰ। এইবোৰ দেখিছে ফুল। এইজোপা বৰ মৰম লাগিছে অ' এইজোপা। এইখন এখন বিশাল ঘৰ। কোনটোত? এইটো ৰুমত আছিলে, এইটোত আছিলে। এতিয়া আমি গৈ আছোঁ সকামখনলৈ। এইজোপা অপৰাজিতা ফুল বহুত দৰকাৰী। আৰু আজি শ্ৰাদ্ধ থকা ঘৰটো হৈছে এইটো, আৰু এনেকৈ মিচিংসকলে শ্ৰাদ্ধৰ দিনা এখন গেটৰ প্ৰস্তুত কৰে, আৰু ইয়াতে লিখা আছে কুমৰিক চুদুং, মানে হৈছে নমস্কাৰ আৰু স্বাগতম জনাইছে তেওঁলোকে। আৰু আজি ঢুকুৱা সকাম থকা মানুহজনৰ নাম হৈছে অমূল্য পেগু। আৰু ব'লক তেনেহ'লে গৈ থাকোঁচোন। যিহেতু আমিও কেতিয়াও মিচিং জনগোষ্ঠীয় লোকৰ ঘৰত কোনো ধৰণৰ শ্ৰাদ্ধ বা নিয়ম এনেকৈ দেখা নাই, গতিকে আমিও আজি নতুন ব'লক তেনেহ'লে আপোনালোককো দেখাই যাওঁ তাৰ লগতে কি নতুন নতুন নিয়ম দেখোঁ। আৰু এয়া হৈছে সকামৰ ঘৰ। আমাৰ যেনেকৈ ফটোৰ আগত ধূপ চাকি জ্বলোৱা হয়, ঠিক একেধৰণৰ পৰ্ব এখেতে ফৰেষ্ট ডিপাৰ্টমেণ্টত কৰিছিল। এইফালে আহিলোঁ এইবাৰ খানাৰ বাবে, আৰু এনেধৰণৰ শ্ৰাদ্ধত তেওঁলোকৰ বাবে গাহৰি আৰু ছাইমদেই হৈছে মেইন বস্তু। আৰু এইফালে দিছে ছাইমদ আৰু গাহৰি ঔটেঙাৰ লগত বনাইছে, আৰু গাহৰি মাটিমাহৰ লগতো বনাইছে। যিহেতু ৰুলিয়ে গাহৰি নাখায়, সেইকাৰণে তাইৰ বাবে মাছো ৰেডি কৰা হৈছে। এনেকৈ আমি খানাটো বৰ ধুনীয়াকৈ খালোঁ। এইখন মোৰ থালি, এতিয়া আমি খাই লওঁ। এয়া খাই আছে মাছেৰে। এজনী পম্পী বা গাহৰি আপং পূৰা দিছে। এয়া দেৱজনী বাইদেউ এয়া কেনেকৈ যাব আজি ঠিক নাই, ছাইমদ খাই। এয়া নন্দিতা বা খাই আছে পূৰা। আমি খাই দেই, মই দেৱজনী বাইদেউক নিয়াৰ দায়িত্ব লৈছোঁ, যিহেতু ছাইটো খালে নহয়, সেইকাৰণে ময়ো খাই লওঁ এতিয়া দেই। যিহেতু সকামৰ ঘৰ, সেয়েহে নতুন নতুন আলহী আহি আছে, আৰু তেওঁলোকে বহুত মানুহক এনেকৈয়ে শুশ্ৰূষা কৰি আছে। আৰু এইবাৰ আহিছোঁ এটা বিশেষ বস্তু চাবলৈ। এইটো হৈছে আপং, মানে তেওঁলোকৰ যিটো ছাই মদ দিয়া হৈছে, সেই মদটো কেনেকৈনো তেওঁলোকে চাকিছে সেইটোৱে হৈছে, এইটোৰ নাম হৈছে তাচুং পৰ্বত তেওঁলোকে কোৱা মতে। আৰু এইটো তেওঁলোকে প্ৰস্তুত কৰে যিকোনো পৰ্ব থাকিলে 20-25 দিনমান আগৰ পৰাই প্ৰস্তুত কৰি ৰাখে। আৰু এইটো ব্যৱস্থাৰে এনেকৈ চাকি থাকে, তেওঁলোকে প্ৰায় কালি ৰাতিমানৰ পৰাই চাকি আছে আৰু মানুহক দি আছে খাবলৈ।
গতিকে এই ব্যৱস্থাটো বহুত নতুন, মই আজিলৈকে দেখা নাই কেনেকৈনো চাইমত মানে চাকি থাকে। এইটো দেখিছেনে, বাঁহেৰে প্ৰস্তুত কৰি লৈছে আৰু এনেকৈ এটা চৰিয়া পাতি থৈছে, এজনে কৈ দিছিলে আমাক। এতিয়া খাই বৈ ওলাইছোঁ। ৰুলিয়ে মাছ নাখালে, আমি বাৰু গাহৰি পুৰা দিলোঁ। এই হাতত চাইমত। এয়া বাইদেউ আজি কি হয় ঠিক নাই, আজি ডিউটিও আছে। ইফালে দুগিলাচ চাইমতেহে জানে আৰু। এয়া ওলালোঁ, এইখন হৈছে গেটখন, সেইটো হৈছে বাইদেউহঁতৰ ঘৰ। আকৌ এবাৰ সোমাই যাওঁ বুলি আহিছোঁ। আকৌ এজনী পম্পীবা বহিলেহি, এজনী হৈছে খুচি। হাই এটা কৈ দিয়া। বাইদেউৰ ছোৱালী, এয়া বান্ধৱী হয়নে? অঁ, হাই এটা কৈ দিয়া। এইফালে এইবাৰ বাইদেৱে দেখাবলৈ নিছে চাংঘৰলৈ উঠিছোঁ দেই। চেণ্ডেল পিন্ধি যাব ইয়াত শুইছিলে কালি। অঁ, এই চৌকাটো কি বুলি কয়? মাৰাম। এইটোৰে এইখিনিৰ পৰা আগলৈ যাব নাপায়, বেলেগ মানুহ যাব নাপায়। ইয়াতে আমাৰ চব নিয়ম নীতি কৰে। মানে কাম নিকাম পূজা পাতল কৰা। সেয়া মাছটো ইয়াত হেৰি, সেই ঢেকীয়া মাছ ইয়াতে শুকুৱাই থৈছোঁ। আৰু এতিয়া আমি গৈ আছোঁ লগ পালোঁ। এতিয়া আমি লগ পাই আহিছোঁ। এজনী ভণ্টি ধুনীয়া কাপোৰ এযোৰ পিন্ধি মিচিং ছোৱালীজনীক লগ পাই কি নাম? অঁ, হিমাদ্ৰী আৰু হিমালয়া দেই। এয়া মোক হিমাদ্ৰীক লগ পাই গ'লোঁ আজি। তাৰপিছত এইফালে এজনী ভণ্টি আছে, তাই মুখখন ইমানকৈ ঘূৰাইছে। ইয়াত মুঠতে কাপোৰৰ কালেকশ্যন। কি নাম তোমাৰ? অঁ, এজনী জোন। আকৌ আগফালেও এজনী আছে। চবে গৈ আছোঁ এতিয়া ফুলি বাগানলৈ বুলি। বাইদেউ, কেনেকুৱা লাগিলে আজি সকামখন? ভাল লাগিলে। কিন্তু এটা কথা শেষত তিনিজনীয়ে কওঁ আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, হয়নে? লাভ কৰক। আমি যদিও ফূৰ্তিত আহিছোঁ, কাৰণ কেলৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু আমি আহিয়ে পোৱা নাই, এইবোৰ দেখি পোৱা নাই কাৰণ দেখালোঁ। কিন্তু আপুনি বাইদেউ এইটো টোপোলাটো কি আনিছে? খাইছে এইটো? অঁ অঁ অঁ, চাইমদ আনিছে। গতিকে এইটো ঘৰত গৈ খাবগৈ লাগিব। দেহাটো হাত পেলাব লাগিব আৰু। এতিয়া আমি পাই গ'লোহি পুলি বাগান। এতিয়া আহি আমি গাড়ীলৈ ৰৈ আছোঁ। তামোল এখন তিনিজনীয়ে পকতিয়াই লৈছোঁ। এয়া এতিয়া ঘামি অৱস্থা নাই। সোনকালে গাড়ী আহিলে এতিয়া ৰুলি যাব গৰঙালে। ৰুলি বাই বাই। ৰুলি বাই বাই। অঁ, বাই বাই। এতিয়া আহি আমি ৰুম পাওঁ অৱস্থা। এজনীটো গুচি গ'ল সিফালে। আমি দুগৰাকী এনেকৈ আহি আছোঁ আৰু এয়া টাইমত লৈ গৈ এতিয়া যাওঁ ৰুমলৈ। ভাবিছোঁ এইখিনিকে আজি আৰু ভিডিঅ'টোত আগবঢ়াই নাথাকোঁ আৰু ইমানেই দেখুৱালোঁ। আৰু এতিয়া যাওঁ সোনকালে গৈ ভিডিঅ'টো এডিট কৰোঁ, আপোনালোকৰ মাজলৈ এৰি দিওঁ। গতিকে ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। আৰু শেষত পুনৰবাৰ মৃতজনৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ধন্যবাদ।